নমস্কাৰ জয় জয়তে সকলো দৰ্শকলৈ মই দীপক শৰ্মাই মোৰ নতুন ইউটিউব চেনেল ইউটিউবাৰ 65 লৈ স্বাগতম জনালোঁ। মোৰ চেনেলৰ নামেই এটা বাৰ্তা দিছে যে মোৰ 65 বছৰ বয়সতে এই চেনেলৰ প্ৰাৰম্ভিক যাত্ৰা আৰম্ভ কৰিছোঁ। এই চেনেলটো খুলিবলৈ যোৱা 3 মাহে মই বহুতো কষ্ট কৰিবলগীয়া হৈছে। চেনেল কেনেদৰে খুলিব লাগে, কেনেদৰে ইয়াৰ চেনেলসমূহৰ ছেটিংছ ঠিক কৰিব লাগে, ভিডিঅ' ক্লিপিংবোৰ কেনেদৰে সম্পাদনা কৰিব লাগে, সম্পাদনাৰ বাবে কি কি এপৰ প্ৰয়োজন, ভিডিঅ'টো মুকলি কৰিবলৈ থাম্বনেইল কেনেকৈ বনাব লাগে, ভিডিঅ' কেনেদৰে আপলোড কৰিব লাগে, তাক কেনেদৰে উপস্থাপন কৰিব লাগে ইত্যাদিবোৰ মোৰ ভতিজা ছোৱালী পৰিচা আৰু মোৰ সৰু পুত্ৰই এই ক্ষেত্ৰত মোক বহুতো সহায় কৰিছে। বিশেষকৈ সম্পাদনাৰ কামবোৰ পৰিচাই ভালদৰে বুজাই দিছে। তাৰ বাবে ইউটিউব চাৰ্চ কৰি বহুতো ভিডিঅ' তন্নকৈ চাবলগীয়াও হৈছে। মনতে থিৰাং কৰিলোঁ যে এই চেনেলৰ জৰিয়তে মই কৰা ভ্ৰমণসমূহৰ বিভিন্ন সুবিধা অসুবিধা খুঁটিনাটিবিলাক মই ভালদৰে ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিম। আজিৰ এই পৰ্বত মই গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ এটা ভ্ৰমণ বৃত্তান্ত আপোনালোকৰ আগত দাঙি ধৰিম। গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ নতুনকৈ শুভাৰম্ভ হোৱা বন্দে ভাৰত এক্সপ্ৰেছৰ যাত্ৰাৰ এটি কাহিনী, এটি বিৱৰণ মই আপোনালোকলৈ দাঙি ধৰিম। যাত্ৰাত কিবিলাক সুবিধা যাত্ৰীয়ে পাব পাৰে, কি কি অসুবিধা পাব পাৰে, A to Z মই ৰাইজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস কৰিম। মোৰ ৰেল বিয়লি 4:30 গুৱাহাটী ষ্টেচন এৰিব। গতিকে এতিয়া প্ৰায় 3:30 বাজিল। বলক আমি এতিয়া গুৱাহাটী ৰেল ষ্টেচনলৈ ৰাওনা হওঁ। আমি আহি পালোহি গুৱাহাটী ষ্টেচন। এতিয়া আমি যাত্ৰা কৰিম গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ যাবলগীয়া বন্দে ভাৰত এক্সপ্ৰেছত। আপোনালোকক বন্দে ভাৰত এক্সপ্ৰেছৰ বিষয়ে সবিশেষ আমি জনাই থাকিম। ভাৰতীয় ৰেলৰ গৌৰৱোজ্জ্বল অধ্যায়ৰ এক নৱতম সংযোজন এয়া হৈছে বন্দে ভাৰত এক্সপ্ৰেছ। ইয়াৰ যাত্ৰা আৰম্ভ হ'ব বিয়লি 4:30। আমি এতিয়া বন্দে ভাৰত এক্সপ্ৰেছত উঠি পেলাই গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ যাত্ৰা কৰিম। সুন্দৰ এখন ট্ৰেইন, অট'মেটিক স্বয়ংক্ৰিয় এটা ডবা সুন্দৰকৈ সকলোখিনি তেওঁলোকে মেইনটেইন কৰি ৰাখিছে। সুন্দৰ এখন ট্ৰেইন, তাতে অতি ভাল লাগিছে। এনেকুৱা পৰিষ্কাৰ পৰিচ্ছন্ন ট্ৰেইন মই তাৰ আগতে দেখা নাই। সুন্দৰ ট্ৰেইন এখন। বলক আমি এতিয়া ইয়াতে যাত্ৰা কৰিম। পৰৱৰ্তী পৰ্যায়ত আপোনালোকৰ ৰেলৰ ভিতৰত এইটো ৱাৰ্ণিং দিছে, অলপ পিছতে দুৱাৰ বন্ধ হ'ব। এয়া দুৱাৰ বন্ধ হ'ল। এতিয়া এটা অসুবিধা আছে, ইয়াতে মানে বেলেগ মানুহৰ এতিয়া উঠিব নোৱাৰে আৰু না। যি থব আছে সিও যাব নোৱাৰে, বা যি ইয়াতে আছে বাহিৰত যি আছে সিও আহিব নোৱাৰে। সেইটো এটা অসুবিধা আছে। এতিয়া ট্ৰেইন চিঅপ কৰিব নোৱাৰে মানুহে। বুজিছোঁ। এয়া ৰেল যাত্ৰা আৰম্ভ হ'ল। গুৱাহাটী ষ্টেচন এৰিলে। এতিয়া ঠিক 4:30 বাজিছে। 4:30 বজাৰ লগে লগে আমাৰ যাত্ৰা আৰম্ভ হৈছে। এয়া হৈছে নতুন বন্দে ভাৰত এক্সপ্ৰেছ। শৰাইঘাট দলঙৰ ওপৰেৰে আমাৰ ৰেল আগবাঢ়ি গৈছে। এয়া হ'ল আবেলি চাহ।
একদম গৰম গৰম কচুৰি বঢ়িয়া ন চাহটো মনিটৰৰ পৰ্দাত ৰেল ল'বলগীয়া ষ্টেচনসমূহ আৰু লগতে পৰৱৰ্তী ষ্টেচন কেইটা বজাত পাব তাকো উল্লেখ কৰা হৈছে। আমি যাত্ৰা কৰা ৰেলখন তীব্ৰ গতিত আগবাঢ়িছে। সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত 110 কিলোমিটাৰ বেগত ৰেল চলি আছে। এয়া বন্দে ভাৰত এক্সপ্ৰেছৰ তীব্ৰ গতিৰ হাৰত কি দিছে, এয়া ভাত, দাইল, চিকেন, ভাজি, আচাৰ, ৰুটি আৰু দৈ। মজা। এয়া নিউ জলপাইগুৰিৰ পৰা গুৱাহাটীলৈ এচি চেয়াৰ কাৰত ৰাতিপুৱা 6 বজাত আমাৰ উভতনি যাত্ৰা। আমি গুৱাহাটী অভিমুখে ৰাওনা হৈছোঁ। বন্দে ভাৰত এক্সপ্ৰেছৰ ব্ৰেকফাষ্ট বাটাৰ ব্ৰেড বইলড পটেটো পিজ এণ্ড কেৰেটছ। এয়া বন্দে ভাৰত এক্সপ্ৰেছৰ স্বয়ংক্ৰিয় পানীৰ টেপ। ইয়াক কেঞ্চাৰৰ সহায়ত খোলা বা বন্ধ কৰা হয় বাবে ইয়াত পানী কেতিয়াও লোকচান নহয়। সুন্দৰ টয়লেট, সুন্দৰকৈ বাথৰুমৰ আচবাববিলাক সজাই থোৱা হৈছে। পৰিষ্কাৰ এক পৰিৱেশ, সঁচাকৈ সোমাই মনটো ভাল লাগি গৈছে। এয়া হ'ল বন্দে ভাৰত এক্সপ্ৰেছৰ শৌচাগাৰ। এয়া চিটৰ তলত সংলগ্ন মোবাইল চাৰ্জাৰ। এয়া হ'ল বন্দে ভাৰত এক্সপ্ৰেছৰ আৰামদায়ক ভ্ৰমণৰ এক বিৱৰণী। আপোনালোকেও সময় সুবিধা উলিয়াই এই ৰেলত যাত্ৰাৰ সোৱাদ লওক। ইয়াত এচি চেয়াৰ কাৰৰ ভাড়া প্ৰায় 1300 টকা আৰু এক্সিকিউটিভ এচি চেয়াৰ কাৰৰ ভাড়া হ'ল তাতকৈ প্ৰায় 1000 টকা বেছি। ভাড়াৰ লগতে খাদ্য সামগ্ৰীৰ দামবোৰো অন্তৰ্ভুক্ত হৈ থাকে। যদি ভিডিঅ'টি ৰাইজে ভাল পাইছে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিলে মোৰ নতুন চেনেলটি আগুৱাই যোৱাত যথেষ্ট সহায়ক হ'ব। ৰাইজৰ মৰম আশীৰ্বাদ অবিহনে কোনো কাৰ্যতে সফলতা প্ৰাপ্তি কেতিয়াও যে পোৱা নাযায়, ই মোৰ দৃঢ় বিশ্বাস। ধন্যবাদ।